নমস্কাৰ চিনাকি নগনকা চেনেলৰ পৰা সকলোকে স্বাগতম জনাইছোঁ। আজি বিশেষ কাৰণত এই ভিডিঅ'টো বনালোঁ, গতিকে সকলোৱে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। আজি বিশেষকৈ আমাৰ চেঙাপথাৰ অঞ্চলত আজি চেঙাপথাৰত দুৰ্গা পূজাত আজি আমাৰ ডিম্পু বৰুৱা আহিব, গতিকে এই ডিম্পু বৰুৱাক দেখিবলৈ পাব আপোনালোকে। সকলোৱে চাই থাকিব বুলি মই ভিডিঅ'টো বনালোঁ। বিশেষকৈ এয়া চাই থাকক, এয়া আমাৰ চেঙাপথাৰৰ গেট, দুৰ্গা মন্দিৰৰ গেট এইটো। গতিকে এইটো আমাৰ চক, চেঙাপথাৰ চক। ইয়াতে মই সকলো কথাখিনি দেখুৱাইছোঁ। সেইফালে পেণ্ডেল আছে, গতিকে চাই থাকিব বুলি আশা থাকিল। গতিকে ইয়াতে বহুত ভাল ভাল ভিডিঅ' পাই থাকিব আৰু চাই থাকিব। আৰু ডিম্পু বৰুৱাক বৰ্তমান আনিবলৈ গৈছে, চাই থাকিব বাৰু সকলোৱে শেষলৈকে চাই থাকিব দেই। মকল খুলিলোঁ ডিম্পু বৰুৱাৰ সৈতে আমাক যোগাযোগ কৰি দিয়াৰ ক্ষেত্ৰত এই যে আমি কৈছোঁ ইয়াত এটা পৰিয়াল আছে। শচীন চহৰীয়া আমাৰ বন্ধু, শচীন চহৰীয়াকো আমি এখন গামোচাৰে আদৰি জনাইছোঁ। এখন বহুত বহুত ধন্যবাদ। আৰু পোনপ্ৰথমতে এই চেঙাপথাৰ আঞ্চলিক সৰ্বজনীন শাৰদীয় দুৰ্গা পূজা কমিটিক বহুত বহুত ধন্যবাদ যে মোক ইয়ালৈ নিমন্ত্ৰণ কৰাৰ কাৰণে। আৰু শুনিব পাইছোঁ এইখন প্ৰথম বছৰতেই মই আহিব পাই বহুত বেছি ভাল লাগিল। আৰু এখেতে ক'লে যে আমাৰ অৰিজিনেল ঘৰটো ইয়াতে, আৰু এই লখিমপুৰ পুখুৰী যে আছে, বুঢ়ীনগৰ পুখুৰী আৰু লখিমপুৰ পুখুৰীৰ পাৰতে। সম্পৰ্ক মানে তেনেকুৱা কোনো সম্পৰ্ক নহয়, আমাৰ একদম অৰিজিনেল নিজা ঘৰ আৰু দেউতাৰ ঘৰ। তাৰপিছত দেউতাই চাকৰি পালে গুচি গ'ল, তো এতিয়া ইয়াত আহিলোঁ। আৰু ইয়াত আহিলোঁ বহুত 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 বেছিয়ে ভাল লাগিল যে ইমান বেছি সন্মানৰ আচলতে মই যোগ্য নহয়, মানে ভিডিঅ'হে বনাওঁ আৰু নৰ্মেল ইউটিউবাৰে, কিন্তু ইমান বেছি সন্মান পাম বুলি আশা কৰা নাছিলোঁ। আহোঁতে পুৰা বাইকেৰে সন্মান দিলে, তাৰপিছত ইয়াতো ইমান বেছি মানুহ, তাৰ কাৰণে বহুত 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 বেছিয়ে ধন্যবাদ। বাকী ভাষণটো মই ইমান দিব নাজানো বাৰু, আৰু এই যিখিনি ক'লো বাকী মোৰ ভিডিঅ' আপোনালোকে চাই থাকিব, বনাব চেষ্টা কৰোঁ। আৰু বাকী এনে কোনোবাই মোক চিনি নোপোৱা আছে নেকি? হাত দেখাওকচোন যে এইটো কোন চলি ইয়াতে গামোচা পিন্ধাই আছে, চিনি নাপাওঁ। যদি কোনোবা চিনি নোপোৱা আছে হাত দেখাওকচোন।
প্ৰায় সকলোৱে চিনিয়ে পায় আৰু যোনে চিনি নাপায় কৈ দিছোঁ বাৰু মই আচলতে মোবাইলত ভিডিঅ' বনাওঁ ইউটিউব চেনেল আছে মোৰ আৰু মোৰ অৰিজিনেল ঘৰ ইয়াতে কিন্তু আমি থাকোঁ নলবাৰীত আৰু আজি বাৰু ইয়াত মানে ভিডিঅ' বনাই আছোঁ কিবা কিবি আৰু দিন তো বাকী কি ক'ম আৰু কিবা যদি সুধিব লগা আছে মই সুধিব পাৰিম ক'ব পাৰিম এনে আৰু মোৰ পলিটিচিয়ান নহয় আৰু ভাষণ দিয়া মই মানে ভাষণ দিব বেছি নাজোতাক বেয়া নাপাওঁ আৰু আমি শ্ৰদ্ধেয় বৰুৱা ডাঙৰীয়াক আমাৰ ৰাইজক জনাবলৈ অনুৰোধ জনাম তেখেতে বৰ্তমান পৃথিৱীৰ কোন কোন দেশলৈ গ'ল আচ্ছা মই ভিডিঅ' বনোৱাৰ কাৰণে আগতে ইউৰোপ গৈছিলোঁ ভিডিঅ'খিনি চালেনে সকলোৱে তো ইউৰোপ মই জাৰ্মানী গৈছিলোঁ ছুইজাৰলেণ্ড গৈছিলোঁ আৰু পেৰিছ যে আছে ফ্ৰান্সৰ পেৰিছ গৈছিলোঁ গৈ পিনে ভিডিঅ' বনাইছোঁ তাৰ আগতেও ধৰক মই অষ্ট্ৰেলিয়াত গৈছোঁ অষ্ট্ৰেলিয়াৰো ভিডিঅ' বনাই আপোনালোকক দেখাব চেষ্টা কৰিছোঁ তাৰ আগতে ডুবাই গৈছোঁ মালয়েছিয়া গৈছোঁ থাইলেণ্ড গৈছোঁ আৰু ফুটবল ৱৰ্ল্ড কাপ চাব কাটাৰ বুলি এখন দেশ আছে কাটাৰতো গৈছোঁ এনেকুৱাকৈ আপোনালোকে ইমান বেছি মৰম দিছে তো ময়ো এই মৰমখিনি লৈ পিনে বিভিন্ন ঠাই গৈ পিনে তাত কেনেকুৱাকৈ মানুহ থাকে কি খায় ক'ত মানে ফুৰে কেনেকৈ ফুৰে এইখিনি দেখাব চেষ্টা কৰি আহিছোঁ আৰু এইখিনিৰ উপৰিও মই আৰু বিভিন্ন টপিকৰ ওপৰত ভিডিঅ' বনাওঁ এই ধৰক শিকিব লগা কিছুমান ভিডিঅ' যি থাকে এই যে কেনেকৈ কাম কৰে এটা বস্তুই কেনেকৈ কি কৰে এইবিলাক ভিডিঅ' বনাই থাকোঁ তো চাই থাকিব আৰু কি ক'ম ডিম্পু বৰুৱাক আমাৰ মহিলা উপ সমিতিৰ পৰা এটা প্ৰশ্ন কৰিছে তেখেতৰ গাৰ্লফ্ৰেণ্ডৰ নাম কি মোৰ বিয়া পাতা নাই আৰু গাৰ্লফ্ৰেণ্ড বোলা বস্তুটো তেনেকুৱাকৈ এতিয়া তিৰি হ'লিহে ফিক্স ন গাৰ্লফ্ৰেণ্ডটো আপডেট হৈ থাকে ন সেইকাৰণে গাৰ্লফ্ৰেণ্ড তিৰি হোৱাৰ পাছত ফিক্স আৰু যেতিয়া তিৰি হয় 3-4 বছৰ পিছত যেতিয়া বিয়া পাতিম তেতিয়া নিশ্চয় তিৰিক লৈ ইয়াত আহিম আৰু তেতিয়া মই কম দিওঁ আৰু যদি কাৰোবাৰ কিবা যদি মোক ধৰক মোৰ ভিডিঅ' আপোনালোকে চাই থাকে কিন্তু মই কিছুমান কথা মই সুধিম বুলি ভাবে যদি কাৰোবাৰ কিবা সুধিব লগা কুৱেশ্যন আছে হাত দাঙক মাইক লৈ পিনে মোক সুধিব পাৰিব এই কিবা আছে বোলে আপুনি মা দেউতাক ভিডিঅ'ত কিয় দেখুওৱা নাই এইটো প্ৰশ্ন মানে কি হয় ইউটিউবাৰ বিভিন্ন টাইপত থাকে ন কিছুমানে ধৰক ঘৰৰ ভিডিঅ' বনায় ঘৰত ৰাতিপুৱা উঠি কি কৰে বা কি কৰে এনেকুৱা কিন্তু মোৰ ভিডিঅ'খিনি যিহেতু অলপ বেলেগ মই এটা টপিক লৈ ভিডিঅ' বনাওঁ তো সেইবাবে ঘৰৰ বস্তুবিলাক মই মানে ইমান নেদেখাওঁ যে ঘৰত ধৰক ফেমিলি কোন আছে কি আছে এনে কওঁ বাৰু আৰু আমাৰ যিহেতু মা দেউতাও মানে অলপমান মানে এতিয়া ধৰক আপোনাক যদি হঠাৎ কেমেৰাৰ আগত আনি দিওঁ আনকমফৰ্টেবল ফিল পাবলৈ নাই তো সকলোৱে মানে কেমেৰাৰ সন্মুখত ইমান ফ্ৰী নহয় দিয়কচোন তো আমাৰ মা দেউতা তেনেকুৱা সেইবাবে মানে ইমান ভিডিঅ' কৰি নাথাকোঁ আৰু মোৰতো মোৰ কৰি থাকোঁ সিহঁতৰ কাম আমাৰ দেউতা এটা সৰু চাকৰি আৰম্ভণি কেনেকৈ কৰিছিলে এইখিনি অকণমান কৈ দিলে ৰাইজে ভাল পাব ইউটিউব প্ৰথম কেনেকৈ আৰম্ভ কৰিলে চাওক বৰ্তমানতো অসমৰ প্ৰায় গলিয়ে গলিয়ে ইউটিউবাৰ ইয়াতো কিমান ইউটিউবাৰ আছে এখেত আছে ইউটিউবাৰ আৰু কোনোবা প্ৰায় ইউটিউব বনায় ময়ো এনেকৈ আৰম্ভ কৰিছিলোঁ যেতিয়া মোবাইল পপুলাৰ হৈছিল আগতেতো স্ক্ৰীণ টাচ মোবাইল নাছিল না হঠাৎ জিঅ' 3 কৰি দিলা হঠাৎ মোবাইলত ভ্ৰমণে আহি গ'ল মই হিন্দী ভিডিঅ'বিলাক তামাম চাওঁ আৰু অসমীয়া ভিডিঅ' আছিলে মই যেতিয়া ব্লগ কৰা নাছিলোঁ এই টাইপৰ ব্লগ কৰা নাছিলোঁ তেতিয়া অসমীয়া ষ্টৰি বনাইছিলে ইয়াৰে জানে ভাঙা টিভি সকলোৱে চিনিয়ে পায় তো ভাঙা টিভিয়ে ধুনীয়া ধুনীয়া ষ্টৰি বনায় আমাৰ তাতো আছে এনেকুৱা অলাকৃতি আছে তেল চূড়া আছে তাতে ষ্টৰি টাইপ বনাইছিলে ব্লগ টাইপ কোনো বনোৱা নাছিলে যে ক'ৰবাত ফুৰিব গৈছি ক'ৰবাত কিবা দেখাইছি তো এই ব্লগ টাইপটো মই বনাই চাওঁ মই বনাই চালোঁ আৰু ৰাইজে বহুত ভাল পালা তেতিয়াৰ পৰা বনাই আছোঁ আৰু আপোনালোকৰ আশীৰ্বাদতে মই ইমান দূৰণি ঠাইও যাব পাৰিছোঁ পৃথিৱীৰ বিভিন্ন ঠাই গৈ পিনি দেখাব পাৰিছোঁ আৰু তাৰ উপৰিও মোৰ যিটো ডিম্পু বৰুৱা চেনেল আছে তাত বিভিন্ন ধৰণৰ ভিডিঅ' মই বনাই দি থাকোঁ শিকিব পৰা জানিব পৰা আচলতে তেখেতক মই এটা কথা সুধিব বিচাৰিছোঁ আচলতে তেখেতৰ আচলতে এইটো কেতিয়াৰ পৰা কৰিছিলে সেইটো কথা ক'ব বিচাৰিছোঁ আৰু মই ইয়াৰ লগতে আগতে মই ক'লোৱে আৰু এতিয়া মই আমাৰ এই মিন্ময় আৰু কৌশিক আছে মোৰ লগত থাকে মিন্ময় জানে আমাৰ হেলমেটৰ দোকান আছে তো মিন্ময় কিবা এটা কৈ দিব ঠিক আছে মই ৰ'ব আৰু এটা কথা ক'ব খুজিছোঁ যে তেখেতৰ লগতে মই লগ কৰিব খুজিছিলোঁ কিন্তু মই লগ নাপালোঁ মোৰ নাম নগেন ডেকা আমাৰ এই অঞ্চলৰ চেঙাপথাৰ অঞ্চলৰে মই সকলোৱে জানে মোৰ এটা চেনেল আছে ইউটিউব চিনাকি নগেন কাই বুলি আজি ডিম্পু বৰুৱাৰ জৰিয়তে এই চেনেলটো সকলোৱে চাব বুলি মই এটা আশা কৰিছোঁ লগতে এখেতে কিবা এটা কৈ দিলে মই নিশ্চয় ভাল পাম
পেটৰ চেনেল আপোনালোকে চাব সজাকে ছাবস্ক্ৰাইব কৰি থ'ব ভাল ভাল ভিডিঅ' পাই থাকিব মঞ্চত আহি পেলাই আপোনাক কিবা কথা ক'বা দিয়া হয় কেনে লাগব লাইফত ধৰ বহুতে মঞ্চত উঠিয়ে বনায় তেনেকুৱা এটা চলি কৌশিক আমাৰ ই লাইফত মঞ্চত উঠিয়ে বনায় তো আজি প্ৰথমবাৰ উঠিছে ইয়াক মাইকটো দিছোঁ কি কৈ চাওক আপোনালোকে একবাৰ বহুত ভাল লাগিছে আজি প্ৰথমবাৰ দুৰ্গা পূজাখন পাতিছে ইয়াতে আৰু ইমান মানুহ আহিছে সেইখিনিৰ কাৰণে বহুত ভাল লাগিছে আগন্তুক যেনেকৈ যাতে এনেকুৱাকৈ পূজা অনুষ্ঠান হৈ থাকক তাৰে কামনাৰে কৈছোঁ আৰু মোৰ অভ্যাস নাই বাৰু দ্বিতীয় বাৰ্ষিকত মানে অহা বছৰলৈকে আৰু আহিব পাৰিম আৰু নেক্সট বছৰলৈকে আহিব পাৰিম এনেকৈ আহি থাকিব পাৰিম আৰু আপোনালোকেও যাব কেতিয়াবা নলবাৰী ফালে নলবাৰী চাব যাব আৰু মোৰ ভিডিঅ'খিনি চাই থাকিব সদায় ভাল ভাল ভিডিঅ' বনাব চেষ্টা কৰি থাকিম ধন্যবাদ এতিয়া যাওক ধন্যবাদ এই কাৰ্যসূচী আমি ইমানতে এটা ভিডিঅ' বনালোঁ মানে ভাল লাগিল ডিম্পু বৰুৱা লগ পালোঁ ডিম্পু বৰুৱা লগ পাই এনেকুৱা ভাল লাগিছে আমাৰ নিজৰ জেগাত আহিছে নিজৰ জেগাত চেঙাপথাৰত মানে আহিলোঁ লগ পালোঁ আমি মনটো দেখাই লগ পালে আমি গোটেইখিনি মানুহে এই অঞ্চলৰ মানুহ গোটেইখিনিয়ে লগ পালে কিন্তু বিৰাট ভাল লাগিছে সঁচাকৈ কিন্তু ইমান ভাল লাগিছে কিন্তু নিজে ভাষাৰে বুজাব নোৱাৰোঁ তাৰমানে এনেকুৱা ভাল লাগিছে সঁচাকৈ বহুত ভাল লাগিছে এতিয়া ডিম্পু বৰুৱাৰ লগত চেলফি উঠা মানুহ বহুত তাৰমানে ডিম্পু বৰুৱা এয়া যাব ওলাইছে এয়াই মানুহ আগুৰি ধৰিছে এনেকুৱা মানুহ আগুৰি ধৰিছে তাৰমানে ডিম্পু বৰুৱা আচলতে সঁচাকৈ দেই বৰ আচৰিত তাৰমানে আচৰিত সঁচাকৈ আমাৰ ইয়াত তাৰমানে নতুনকৈ আহিছে প্ৰথম আহিছে তাৰমানে সেইকাৰণে ডিম্পু বৰুৱাৰ লগত তাৰমানে চেলফি উঠাৰ বহুত হেৰি সকলোৱে ভিডিঅ'টো শেষলৈকে চাই থাকিব লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ জয় আই অসম জয় আই অসম জয়